আমি সিদ্ধান্ত লৈছিলো যে অসমৰ পৰা যিসকলে এছিয়ান গেমছ, কমনৱেলথ গেমছ, অলিম্পিক আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপক স্পৰ্টছ পেঞ্চন দিম। এটলিষ্ট 10,000 rupees মাহত যদি চৰকাৰৰ পৰা পাই থাকে, ই চৰকাৰী চাকৰি দিয়া হয় আৰু তাৰ ফলত তেওঁ দুটা পেঞ্চন নাপায়, তেখেতক সকলক আজি দিনটোত আমি সন্মান কৰোঁ। কিন্তু যিসকলে খেলিলে, আজি যেনেকৈ আমি ৰজনী দেউৰীক পাইছোঁ, ই যেন আৰ্মি পাব নোৱাৰিলে, কিন্তু নোখোজে, বিভিন্ন সিং, ৰঞ্জিত, আৰু যিসকলক চাকৰি আছে বা আন ধৰণে তেওঁলোকক পেঞ্চনৰ প্ৰয়োজন নাই, তেনেকে ধৰণে আমি চামলিমি পেঞ্চনত ৰিফৰ্ম। আজিৰ সভাতে আৰু এটা কথা ক'ব খুজিছো যে গুজৰাটত আমাৰ নেশ্যনেল গেমছ হ'ব, আমাৰ প্লেয়াৰসকল খেলিব যাব। মই স্পৰ্টছ পলিচি আমি বনাই আছো। মই আজিৰ সভাতে এইটো কথা ক'ব খুজিছো যে গুজৰাটৰ নেশ্যনেল গেমছত গোল্ড, ব্ৰঞ্জ বা চিলভাৰ যোনে পায়, তেওঁলোকক এডুকেশ্যন কোৱালিফিকেশ্যন অনুসৰি অসম গভৰ্ণমেণ্টে একোটা চৰকাৰী চাকৰি ইমিডিয়েটলি তেওঁলোকক দিয়ে। অৰ্থাৎ লাহে লাহে আমি চেষ্টা কৰিছো যাতে স্পৰ্টছটোক আমাৰ ল'ৰা ছোৱালী এটা কেৰিয়াৰ হিচাপে ল'ব পাৰে, আৰু আমি স্পৰ্টছৰ কাৰণে এটা চৰকাৰী চাকৰিটো এটা বেসিক্যালি ৰিজাৰ্ভেশ্যন আনাৰ কাৰণে আমি কাম কৰি আছো। নতুন স্পৰ্টছ পলিচিৰ কাম আমি আৰম্ভ কৰিম, আৰু মই ভাবো যে অহা বছৰ এপ্ৰিল মাহৰ বিধানসভাত আমি নতুন স্পৰ্টছ পলিচি আনিব পাৰিম, which will be much more attractive than what we have today. আমাৰ অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিং ডাঙৰীয়াই ইতিমধ্যে আৰু এটা দিশ উল্লেখ কৰিছে যে স্পৰ্টছৰ লগতে আমি স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বঢ়াব লাগিব। স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াবৰ কাৰণে পুঁজিৰ প্ৰয়োজন। আমি কিছু লাহে লাহে এই ক্ষেত্ৰত আগবাঢ়িছো। সৰু সজাইত আমাৰ সুন্দৰ ষ্টেডিয়াম আছিলে। সৰু সজাই ষ্টেডিয়ামৰ সমান্তৰালভাৱে আমি চন্দ্ৰপুৰত অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ মাটিত আমি এটা আটক ধুনীয়া স্পৰ্টছ কমপ্লেক্স, ছেকেণ্ড স্পৰ্টছ কমপ্লেক্স ইন গুৱাহাটী আমি বনাব খুজিছো, আৰু সেইটো ঠিক অনুমোদনৰ প্ৰক্ৰিয়াত আছে। মই ভাবো যে এই বছৰৰ শেষৰ ফালে আমি সেই নতুন স্পৰ্টছ কমপ্লেক্সটো আমি বনাব পাৰিম। যোৰহাটৰ ডেপুটি কমিশনাৰ অফিচটো আমি কমপ্লিটলি শিফ্ট কৰি এটা বহুত ডাঙৰ এৰিয়া আমি ষ্টেডিয়ামখনত আনিব খুজিছো, আৰু সেই অনুসৰি আমি ইতিমধ্যে সেই কামটোৰ নিবিদাও আহ্বান কৰিছো। সৰু সজাই, নাৰেংগী আৰু যোৰহাটত আমি ষ্টেট অফ আৰ্ট আমি একোটা ষ্টেডিয়াম পাবলৈ গৈ আছো। নেক্সট 3 ইয়াৰ্ছত মই ভাবো যে এই কামখিনি আমি সম্পন্ন কৰিব পাৰিম। প্যাৰেলেলি যিবিলাক ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নাছিলে, সেই ডিষ্ট্ৰিক্টবিলাকত আমি একোখন ডিষ্ট্ৰিক্ট ষ্টেডিয়াম বনাব ঠিক কৰিছো। প্ৰায় 50 কোটি টকা আমি এভৰি ডিষ্ট্ৰিক্টত দিছো, 500 crores, আৰু অক্টোবৰ মাহৰ পৰা এই 10খন ষ্টেডিয়াম নিৰ্মাণৰ কাম আমাৰ আৰম্ভ হ'ব। তাৰ লগত নেক্সট পৰ্যায়ত আমি আহিছো যে প্ৰত্যেকটো কনষ্টিটুৱেঞ্চিত এখন ভাল ষ্টেডিয়াম থাকিব লাগে। আমি অসমত 126টা সমষ্টিত, পূব গুৱাহাটী বা যোৰহাট বাদ দি, আমি যিহেতু তাত আমাৰ ষ্টেট অফ আৰ্ট ষ্টেডিয়াম হ'ব গৈ আছে, আমি তাতে একোটা প্ৰায় 12 কোটি টকা খৰচ কৰি একোটা আমি ষ্টেডিয়াম বনাবৰ কাম আমি হাতত লৈছিলো। 52টা ইতিমধ্যে আমি কমপ্লিট কৰিছো, আৰু বাকী 70টা নিৰ্মাণৰ কাম অহা অক্টোবৰ মাহত আমি আৰম্ভ কৰিম। আৰু এই গোটেই কেইখন ষ্টেডিয়ামতে খেলো ইণ্ডিয়াৰ এটা চেণ্টাৰ, একোটা বিশেষ থিমেটিক গেমছত আমি খেলো ইণ্ডিয়াৰ একোটা চেণ্টাৰ নিৰ্মাণৰ বাবেও আমি কাম হাতত লৈছো। ইতিমধ্যে ভাৰত চৰকাৰে আমাক খেলো ইণ্ডিয়াৰ চেণ্টাৰসমূহ দিছে, আৰু আমি তাৰ লগত নতুনকৈ খেলো ইণ্ডিয়াৰ আৰু আমি চেণ্টাৰ পাম। ইতিমধ্যে 30 খেলো ইণ্ডিয়া চেণ্টাৰ ভাৰত চৰকাৰে আমাক দিছে, আৰু আনাদাৰ 30টা খেলো ইণ্ডিয়া চেণ্টাৰ আমি পাব গৈ আছো। অসম পুলিচৰ বেটেলিয়নৰ যিবিলাক এক্সট্ৰা লেণ্ড আছে, তাতো আমি ষ্টেডিয়াম
বা খেলাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াবৰ বাবে আমি সিদ্ধান্ত লৈছো কেইদিনমান আগতে আমাৰ বৰহমপুৰ বেটেলিয়নৰ কাষত থকা মাটিত আমি এখন সুন্দৰ ক্ৰিকেট ষ্টেডিয়াম বনাব কামত আগবাঢ়িছো আৰু লাহে লাহে আমি অসম পুলিচতো এতিয়া যিবিলাক আমাৰ লৰা নতুনকৈ সোমাইছে তেওঁলোক বহুত ইয়ং এজত সোমাইছে তেওঁলোকৰ মাজতো আমি স্পোর্টস যেটো ইন্টারেস্ট বা প্লেয়ার যেনেকে আর্মিত উদ্ভৱ হয় তেনেকে অসম পুলিচৰ ভিতৰতো প্লেয়াৰ সৃষ্টিৰ বাবে আমি এটা বিশেষ গুৰুত্ব দিব খুজিছো দুই এদিনতে অসম পুলিচত আৰু 5200 লৰাৰ ক্যান্ডিডেটে নিযুক্তি পাব আৰু লৰাবিলাক আপোনালোকে দেখিলে গম পাব যে অল আর ইয়ং খুব সৰু যি আমাৰ নরমাল চাকৰি এজতকৈ বহুত কম আৰু তাৰ মাজৰ পৰা আমি ভাল স্পোর্টস ট্যালেন্ট আমি স্কাউট কৰিব পাৰিম তেনেকুৱা আমি ধাৰণা ৰাখিছো